Hello guys, মই নিকুমনি বৰুৱা আজি এটা অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে 6 মান্থ টু 8 মান্থ বেবীৰ খাদ্যৰ এখন তালিকা সেই তালিকাখনৰ মাজেদি আপোনালোকৰ মই ভাবোঁ সকলোৰে সহায় হ'ব আৰু নতুনকৈ যিসকল পিতৃ মাতৃ আছে তেওঁলোকে নাজনা কথা বহুখিনি শিকিব পাৰিব আৰু যিসকলে জানেতো জানেই আৰু যিসকল ফেমিলি মেম্বাৰ্ছৰ কোনোবা ৰিলেট আছে তেনেকুৱা সৰু বাচ্চা 6 to 8 মান্থৰ সকলোলৈকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু তেওঁলোকেও অলপ জানিব পাৰিব আৰু আহকচোন আজি ভিডিঅ'লৈ আগবাঢ়োঁ শিশুসকলক আমি যিবোৰ খাদ্য খুৱাওঁ সেই সকলোবোৰ খাদ্যই হেল্ডি হোৱাটো অত্যন্তই প্ৰয়োজনীয় তেতিয়াহে শিশুটোৰ মন মগজু আৰু শৰীৰ বিকাশ হ'ব আৰু লগতে সুস্থ সবল হৈ থাকিব পাৰিব আমি সকলোৱে জানো যে 6 মাহ যেতিয়া কমপ্লিট হ'ব শিশুৰ তেতিয়াৰ পৰা আমি সকলো ধৰণৰ খাদ্য শিশুক খুৱাব লাগে যদিও আমি সেই সকলোবোৰ খাদ্য আমি খুৱাব নোৱাৰোঁ কাৰণ আপোনালোকে সকলোৱে জানে যে শিশুসকলৰ হজমৰ শক্তিটো বহুত কম থাকে গতিকে তেওঁলোকৰ শৰীৰৰ প্ৰতি আমি ধ্যান দি মন কৰি আমি সকলোবোৰ খাদ্য তেওঁলোকক খুৱাব নোৱাৰোঁ তাৰে ভিতৰত কিছুমান খাদ্য আপোনালোকে খুৱাব পাৰে সেই খাদ্যসমূহৰ বিষয়ে আজি ভিডিঅ'টোত আলোচনা কৰিছোঁ এটা কথা সদায় মনত ৰাখিব যেতিয়া আপুনি শিশুক খাদ্য খুৱাব ওলাব তেতিয়া আপুনি শিশুটোৰ লগতে আপুনি নিজেও শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব কাৰণ যদি আপোনাৰ কিবা কামত আপুনি এৰি থৈ আহিছে কিবা কাম মাজতে যদি শিশুটোক খুৱাই থাকোঁতে আপুনি সেই মাজৰ পৰা যদি শিশুটোৰ ওচৰৰ পৰা আপোনালোকে উঠি যাব লাগে তেতিয়া শিশুটোৰ অমনোযোগিতা হোৱাৰ চান্স থাকে সেইকাৰণে আমি সদায় শাৰীৰিক আৰু মানসিক সকলো দিশৰ পৰা নিজকে প্ৰস্তুত কৰি ল'ব লাগে আৰু তাৰ পাছতহে শিশুটো খাদ্য গ্ৰহণ কৰাব লাগে এতিয়া আহোঁ মেইন টপিকটোলৈ আগৰ ভিডিঅ'ত কৈছিলোঁ যে মই শিশুসকলক খুৱাবৰ কাৰণে এটা নিৰ্দিষ্ট টাইম টেবুল আপোনালোকে মেইনটেনেঞ্চ কৰিব লাগে সেই টাইম টেবুলটো মই কৈছিলোঁ যে ৰাতিপুৱা 8টাৰ পৰা 9টা এনেকুৱা সময়খিনিত কৈছিলোঁ আৰু সেই সময়খিনিত আপোনালোকে কি কি খুৱাব সেইখিনি আপোনালোকে ভালকৈ শুনিব আৰু প্ৰথমতে চুজি ল'ব পাৰে চুজি 2 চামুচ ল'ব পাৰে আৰু চুজি 2 চামুচৰ লগত আপোনালোকে পানী ল'ব পাৰে 1 কাপ নহ'লে গাখীৰ 1 কাপ এনেকৈ ল'ব পাৰে লগত এটা খেজুৰ দিব ভালকৈ গোটেইখিনি বইল কৰিব সেই বইল কৰাৰ পাছত যেতিয়া আপোনালোকে ঠাণ্ডা হোৱাৰ পাছত আপোনালোকে ব্লেণ্ডাৰত ব্লেণ্ড কৰি ল'ব পাৰে আৰু নহ'লে ভালকৈ বেছিকৈ অকণমান সিজাই ল'ব পাৰে যাৰ ব্লেণ্ডাৰ নাই ঘৰত তেওঁলোকে সেই ব্লেণ্ড কৰাৰ পাছত আপোনালোকে কি কৰিব ঠাণ্ডা হ'বলৈ দি আকৌ চেকনিত আপোনালোকে চেকিব লাগে কাৰণ তাত কিছুমান ব্লেণ্ডাৰত ব্লেণ্ড কৰাৰ পাছতো আহজাতীয় কিছুমান অংশ থাকে সেই অংশখিনি আমাৰ শিশুক মানে ডিঙিত ফাঁচি যোৱাৰ চান্স থাকে সেইকাৰণে আপোনালোকে অলপ চেকি ল'ব পাৰে সেই চেকাৰ তলৰ অংশখিনি পাতল অংশখিনি শিশুটোক খুৱাব আৰু ছেকেণ্ডত আপোনালোকে কি কৰিব পাৰে আপেল ল'ব পাৰে আপেলত এটা আপেল ভালকৈ ধুই এফাল ল'ব পাৰে সেই এফালৰে ভালকৈ বাকলি গুচাই ভালকৈ সৰু সৰুকৈ টুকুৰাকৈ কাটিব পাৰে আৰু এই টুকুৰাবোৰ লগত এটা খেজুৰ দিব পাৰে আৰু সোৱাদ অনুসৰি অকণমান তাল মিচি চেনি নহ'লে গুড় এনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সেইখিনি আপোনালোকে কি কৰিব পাৰে উখোৱা চাউলৰ গুড়ি আমাৰ গাঁৱলীয়া মানুহবিলাকে জানে সকলোৱে জানে আজিকালি আপোনালোকে সেই উখোৱা চাউলৰ গুড়ি 1 চামুচ আপোনালোকে ল'ব পাৰে তাৰ লগত আৰু সেই চাউলৰ গুড়ি আৰু গোটেইখিনি আপোনালোকে বেছিকৈ আপোনালোকে সিজাব লাগিব সেই সিজোৱাৰ পিছত আপোনালোকে ঠিক তেনেকৈ চুজি যেনেকৈ ব্লেণ্ড কৰিছিলে ঠিক তেনেকৈ আপোনালোকে সেই আপেল আৰু চাউলৰ গুড়িখিনিও আপোনালোকে ভালকৈ ব্লেণ্ডাৰত ব্লেণ্ড কৰি ল'ব আৰু নহ'লে যাৰ ব্লেণ্ডাৰ নাই তেওঁলোকে কি কৰিব ভালকৈ অলপ বেছিকৈ সিজাব লাগে সেই বেছিকৈ সিজোৱাৰ পাছত আকৌ চেকনিৰে চেকি দিব লাগে চেকাৰ পাছত আপোনালোকে যিখিনি তলৰ অংশ পায় সেইখিনি আপোনালোকে ৰাতিপুৱা টাইমত আপোনালোকে খুৱাব পাৰে আৰু হ'ল কেতিয়াবা আপোনালোকে কল ল'ব পাৰে কলটো আপোনালোকে ভীমকল থাকিলে ভীমকল ল'ব আৰু নহ'লে অন্য কলো ল'ব পাৰে সেই কলৰ লগত আপোনালোকে গাখীৰ ল'ব পাৰে নহ'লে অকল কলেও খুৱাব পাৰে তেনেকৈ আপোনালোকে সেই ৰাতিপুৱা সময়খিনি আপোনালোকে কলটো চালনীত চেকি ল'ব নহ'লে কলটোৰ যিখিনি আমাৰ গোটা অংশ থাকে গুটিসমূহ আপোনালোকে ছেপাৰেট কৰি গুটিসমূহ পেলাই দিব আৰু যিখিনি কোমল অংশ সেই কোমল অংশখিনি আপোনালোকে ল'ব পাৰে সেই অংশখিনি আপোনালোকে ভালদৰে ব্লেণ্ডাৰত ব্লেণ্ড কৰি ল'ব
আৰু নহ'লে আপোনালোকে ভালকৈ অলপ নিজে হাতেৰে অলপ মিহি কৰি ল'ব পাৰে। সেইখিনি অংশ আপোনালোকে আকৌ চেকনিত চেকি পেলাই আপোনালোকে খুৱাব পাৰে। আৰু ফল খুৱাওঁতে কল বা এনেকুৱা আপেল এনেকুৱা জাতীয় খুৱাওঁতে কেতিয়াও চেনি তাত দিব দৰকাৰ নাই, কাৰণ ফল মূলৰ এটা নিৰ্দিষ্ট সোৱাদ থাকে আৰু আপোনালোকে সেইখিনি তাল বেছি চেনি বা গুড় এড নকৰিলেও হয়, তাৰ লগত নিদিলেও হ'ব। আপোনালোকে ডাইৰেক্ট আপোনালোকে অলপ পাতল কৰি পেলাই, যদি অলপ বেছি ডাঠ হয় তেতিয়াহ'লে অলপমান পানী এড কৰিব, সেইখিনি আপোনালোকে তাতে খুৱাব পাৰে শিশুক। আৰু আপোনালোকে কেতিয়াবা চিৰাটো, যিটো পেকেটিং চিৰা পায়, আপোনালোকে খোলা চিৰাটো নানিব। আমাৰ যিখিনি পেকেটিং চিৰা, সেই পেকেটিং চিৰাখিনি আপোনালোকে মিক্সিত মাৰি ল'ব পাৰে। সেইখিনি মাৰি পেলাই আপোনালোকে পিঠাগুড়িৰ নিচিনা কৰি ল'ব পাৰে। সেইখিনি আপোনালোকে পানীত সিজাই পেলাই আপোনালোকে ঠিক তেনেকৈ গাখীৰ বা পানী এনেকুৱা সিজাই পেলাই আপোনালোকে শিশুটোক আপোনালোকে মৰ্ণিং টাইমত দিব পাৰে। সেইখিনি হ'ল মৰ্ণিং টাইমৰ খাদ্য শিশুৰ। আৰু এইখিনি খাদ্য খোৱাৰ পিছত তেওঁলোকে ধুনীয়াকৈ অলপ খেলিব, মনটো ভাল লাগিব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ খেলি মেলি গা পা ধুই শিশুটোক ধুনীয়াকৈ শুৱাই দিলে আৰু লগতে ব্ৰেষ্ট ফিডিংটো কৰি থাকিব। শিশুসকলৰ কাৰণে যেতিয়া আমি দুপৰীয়া আহাৰটো প্ৰস্তুত কৰোঁ, তেতিয়া এটা কথা সদায় মনত ৰাখিব লাগে, যাতে সেই খাদ্যত আমি সদায় চাউলটো এড কৰিম। আৰু তেনেদৰে আপোনালোকে এদিন যদি মগুৰ দাইল, মচুৰ দাইল আৰু চাউল এনেকৈ আলু দি পেলাই যদি এখন খিচিৰি টাইপৰ মিশ্ৰণ এটা বনায়, সেই সিজোৱাৰ পিছত আপোনালোকে ভালদৰে চেকি ল'ব। আৰু চেকাৰ পাছত আপোনালোকে সেই পাতল আহাৰখিনিয়ে শিশুক খুৱাব। আৰু ডাঠ আহাৰখিনি আপোনালোকে পেলাই দিব। শিশুক আপোনালোকে যদি এদিন আপোনালোকে দাইল দিলে, মগুৰ দাইল, মচুৰ দাইল বা গ্ৰীণ মটৰ এনেকৈ যদি খোৱালে, আকৌ আপোনালোকে নেক্সট দিনাখন দুপৰীয়া আপোনালোকে কি কৰিব, শাক পাচলি, সেউজীয়া শাক পাচলি যেনে ধৰি লওক ব্ৰকলি, তাৰপিছত স্কোৱাছ, তেনেকৈ এনেকুৱা ধৰণৰ সেউজীয়া শাক পাচলি ঘৰতে বাৰীতে হোৱা সাৰ নিদিয়াকৈ আপোনালোকে সেই পাচলিসমূহ চাউলৰ লগত এড কৰি ভালকৈ সিজাই শিশুক খুৱাব পাৰে। আৰু ঠিক তেনেকৈ আগতো কৈ আহিছোঁ যে শিশুক প্ৰতিটো খাদ্যৰে চাকনিত চেকি পেলাই, নহ'লে আপোনালোকে ব্লেণ্ডাৰত ব্লেণ্ড কৰি আকৌ ভালকৈ চেকনিত চেকি পেলাই খুৱাব পাৰে। তেনেদৰে আপোনালোকে দুপৰীয়া আহাৰটো তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰিব। আৰু এটা কৰিব পাৰে আপোনালোকে, যেনেদৰে ধৰি লওক কেতিয়াবা আপোনালোকে গাজৰ দিলে, গাজৰ আৰু কেতিয়াবা ধৰি লওক গাজৰ আৰু ৰঙালাও এনেকুৱা ধৰণৰ যিবিলাক হালধীয়া চব্জি হয়, সেই সকলোসমূহ আপোনালোকে তাতে চাউলৰ লগত এড কৰি পেলাই শিশুটোৰ খাদ্য প্ৰস্তুত কৰিব পাৰে। তেতিয়া শিশুটোৱে এনাৰ্জি লাভ কৰে আৰু লগতে তেওঁলোকৰ যেতিয়া খেলা ধূলাৰ প্ৰতি আগ্ৰহটো বাঢ়ে। আৰু ঠিক তেনেকৈ খোৱাৰ পাছত শিশুটোৰ খেলা ধূলা কৰাৰ পাছত তেওঁলোকক মাজে মাজে ব্ৰেষ্ট ফিডিংটো কৰাই থাকিব। আৰু আপোনালোকে কৰিব পাৰে যে কেতিয়াবা আইৰণযুক্ত খাদ্য আপোনালোকৰ যেনেকৈ ধৰি লওক কলডিল আৰু কাচকল আৰু তেনেকৈ ৰঙা মৰিচা, এনেকুৱা ধৰণৰ যিবিলাক আইৰণযুক্ত খাদ্য হয়, সেই খাদ্যসমূহত চাউলটো এড কৰি আপোনালোকে ধুনীয়াকৈ সিজাই তেনেকৈ আকৌ চেকনিত চেকি আপোনালোকে খুৱাব পাৰে শিশুক। আৰু এটা কথা মন কৰিব যে যেতিয়া আমি শিশুক খাদ্য খুৱাওঁ, যেনেকৈ ধৰি লওক খিচিৰি টাইপৰ হওক বা আপোনালোকৰ যিবিলাক ভাত, চাউল, এনেকৈ ধৰি লওক দাইল, যিবিলাক আমি খুৱাওঁ পিউৰি ছিষ্টেমতো আমি খুৱাব পাৰোঁ, সেইখিনি আপোনালোকে এটা কথা মনত ৰাখিব, যাতে সেই সামান্য পৰিমাণে নিমখটো ব্যৱহাৰ কৰিব। বেছিকৈ নিমখ আপোনালোকে খাদ্যত ব্যৱহাৰ নকৰিব, কাৰণ শিশুৱে বহুত বেছিকৈ নিমখ দিলে অশান্তিও পাব পাৰে বা খোৱাত সেইকাৰণে খাবলৈ অমনোযোগিতাও হ'ব পাৰে। সেইকাৰণে আপোনালোকে সেইটো কথা মনত ৰাখিব। আৰু এটা কথা, শিশু যেতিয়া আহাৰ খুৱাই আপোনালোকে শিশুৰ খাদ্য খোৱাৰ আধা ঘণ্টাৰ আগত আপোনালোকে ব্ৰেষ্ট ফিডিংটো নকৰাব। কাৰণ শিশুৰ যদি ব্ৰেষ্ট ফিডিংটো আপোনালোকে কৰাই লগতে খাদ্য খুৱাব বিচাৰে, তেতিয়াহ'লে শিশুটোৱে খাবলৈ অমনোযোগিতা হ'ব পাৰে। তেতিয়া আপোনালোকে মনতে ভাবিব যে শিশুটোৱে মোৰ কিয় নাখায়। সেই তেনেকুৱাখিনি কাৰণতে শিশুবিলাকৰ খাদ্যৰ প্ৰতি আগ্ৰহটো নাথাকে। আপোনালোকে সেইটো কথা মনত ৰাখিব, নিশ্চয় শিশুটো আহাৰ খাবলৈ আগ্ৰহী হ'ব।
যেতিয়া আমি ৰাতিৰ কাৰণে শিশুৰ খাদ্য প্ৰস্তুত কৰিবলৈ লওঁ তেতিয়া আপোনালোকে এটা কথা সদায় মনত ৰাখিব যে খাদ্যখিনি সদায় লাইট হ'ব লাগে কাৰণ ৰাতি আমাৰ শিশুসকলৰ হজম শক্তিটো অলপ কম হয় গতিকে আমি সদায় লাইট আহাৰ খোৱাটো অত্যন্তই প্ৰয়োজনীয় তেতিয়াহে শিশুৰ গেছ নহ'ব যেনে ধৰি লওক আপোনালোকে ল'ব পাৰিব দাইলৰ পানী ভাতৰ পানী আৰু ল'ব পাৰিব আপোনালোকে ফলৰ ৰস তেনেকুৱা ধৰণৰ লাইট আহাৰসমূহ শিশুসকলক ৰাতি খুৱাব পাৰে আৰু তেতিয়া একো অসুবিধা নহয় কেতিয়াবা আপোনালোকে কল ল'ব পাৰে কলৰ আপোনালোকে ব্লেণ্ডাৰত ব্লেণ্ড কৰি পেলাই ভালকৈ অলপ পনীয়া কৰি পেলাই আপোনালোকে ৰাতি আহাৰটো তেওঁলোকক খুৱাব পাৰে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভাল লাগিল নে বেয়া লাগিলে আৰু যদি ভাল লাগে তথাপিও জনাব আৰু যদি বেয়া লাগে তথাপিও জনাব আৰু লগতে মোৰ চেনেলৰ এজন মেম্বাৰ হ'বৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে সকলোতকৈ সোনকালে পায় আৰু আজিলৈ আহিছোঁ নমস্কাৰ